কবিতাটি শিৰোনাম অসমী আইৰ বিননি। লেখিকা দীপ্তি চুতীয়া। টপ টপকৈ জ্বলি উঠিবলৈ ধৰিছে আজিৰ অসমীয়াৰ গাৰতে। আকৌ বাজি উঠিছে শৰাইঘাটৰ ৰণৰ হুংকাৰ। আহ অসমীয়া ওলাই আহ, বাংলাদেশীক খেদোগৈ। নিদিওঁ পূৰণ হ'বলৈ ৰাজনীতিৰ চৰম ষড়যন্ত্ৰ। আহ অসমীয়া ওলাই আহ, নহ'লে হেৰুৱাব লাগিব এসময়ত আজিৰ অসমীয়াই নিজ মাতৃভূমি। আহ অসমীয়া ওলাই আহ, নিজ জাতি ধ্বংস কৰালৈ ঠেলি দিব খোজা সেই পিপাসুকেইটাক দেখুৱাই দিওঁ আজিৰ প্ৰত্যেকজন অসমীয়াই শিৰে শিৰে বৈ আছে বীৰ লাচিতৰ তেজ। আহ অসমীয়া ওলাই আহ, নিদিওঁ বিদেশীক থিতাপি ল'বলৈ, হয় মৰিম নহয় কাটিম, নিজ তেজ দি হ'লেও অসমী আইক ৰক্ষা কৰিম। জয় আই অসম।